নমস্কাৰ, মই চিন্ময় অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম। পোনপ্ৰথমে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। যিহেতু আজি গৰু বিহু ৰাইজ, এইফালে গৰুবোৰ গা পা ধুৱাই কৰি ৰেডি কৰিছে, মানে মাহ হালধি সানিছে। কিন্তু মই ইমানেই লেজি যে মই এতিয়া উঠিছোঁহে ৰাইজ। কি ক'ব আৰু, এনেকৈয়ে জীৱনটো কটাই আছোঁ। বাৰু মোৰ কথা ইগন'ৰ কৰক, গৰুকেইটা চাওক ধুনীয়াকৈ গা পা ধুৱাই কৰি ৰেডি। এইফালে গৰু নিলেই পথাৰলৈ মাখিয়তী দি কোবাই কোবাই। ভাল লাগে এনেকুৱা দৃশ্যবোৰ দেখি। এনেই মই সঁচাই এলেহুৱা নেকি ৰাইজ? বাৰু যি কি নহওক, আমাৰ গৰু নাই যেতিয়া মই বসন্তীখনকে ধোৱাংগৈ। কিন্তু ইমান বেয়া গতি যে ছাৰ্ভিচিং চেণ্টাৰে খোলা নাই। মানে আজি বিহু যেন সেইবাবে বন্ধ নেকি। এইফালে ৰাতিও হ'ল, সৰু সৰু ল'ৰা ছোৱালীবিলাকে হুঁচৰি গাবলৈ আহিছে, তাকে চাই ভাল লাগে। মানে সৰুকালৰ কথাবোৰ মনত পৰে বিশেষকৈ। আগতে আমিও এনেকৈ হুঁচৰি গাইছিলোঁ, মানে মনত পৰে সেই দিনবোৰ। বাৰু যি কি নহওক ৰাইজ, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিল সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।